অস্ত্রাঘাত মিত্র তুমি মুখ করিবা ক্ষমা মাথু আই থকাই সাক্ষাৎ আজি মই তোমাক কৰিম হত্যা ও মাথু মাথু আজি মই তোমাক দাদা 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 অগ্নি অগ্নি ধন্য ধন্য ভগ্নী ধন্য তোর ভক্তের ভক্তি নরা নরা রক্ত লাগে অতি সোৱাদু খাই মাংস বহুদিন হল বনাই সেই সোৱাদ মই আনি দে মোক নৰা মাংস যাক য'ত পাওঁ বধ কৰ বধ কৰি নিৰীক্ষণক দয়াকে উদাৰ পুৰাই কিবা লাভ ভাবিছানে দাদা ক্ষণিক তৃপ্তি মাথোইতো অনিয়ম ঘোৰ অনিয়ম বন্ধ কৰা দাদা এই অভিযান দাদা সত্য হিংসাৰে দূষৰিত কৰি আত্মতৃপ্তি লাভ সহজাত স্বভাৱ আমাৰ দাদা জন্মে সূত্ৰেৰ অভিচুৰী ৰীতি চিৰন্তন দাদা নহয়তো চিৰন্তন নীতি নহয় কোনো শুভ লক্ষণৰ আত্মতৃপ্তিৰ বাবে নিৰীক্ষণক হত্যা কৰা এয়া কিনি কাৰ্যমোদৰ ৰক্ত মাংস সন্নিবিষ্ট জীৱৰ অমূল্য ৰতন প্ৰত্যেকে বাঞ্ছা কৰে জীৱনৰ বাবে জীৱনৰ সকলোৰে আছে অধিকাৰ তেনে স্থানত কাৰোবাৰ জীৱন বন্তি নিৰ্বাপিত কৰি লাভ কৰিছা তুমি সুখৰ ৰবিয়া ত্যাগ কৰা দাদা ত্যাগ কৰা নিৰে অভিমান যুক্তি তৰ্ক বন্ধ কৰ দাদা কাম্যকৰ কোনো মোৰ সন্মুখত নকৰে যুক্তি তৰ্ক দাদা আৰু মুহূৰ্ততে পালন হয় মোৰ আদেশ এই কাম্যকৰ দাদা কাৰণ কাম্যক ধিপতি মই দাদা ইয়াৰ পৰিণাম কি জাননে দাদা 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 তুমি মোৰ অতিকে আপোন বাল্যকালতেই হেৰুৱাই পিতৃ মাতৃক নিথৰুৱা হৈছিলো মই দাদা তুমি ত্যাগৰ অনন্য ভূষণ অধিকাৰীজনে প্ৰদান কৰি কৰোণা মমতা পিতৃ মাতৃৰ অপত্য স্নেহেৰে প্ৰতিপালন কৰিলা মোক প্ৰতি মুহূৰ্ততে আৰু ময়ো তব আজ্ঞা শিৰোধাৰ্য কৰি সত্য হিংসাৰে ৰাগনি কৰিছো হৃদয় কিন্তু দাদা অতিষ্ঠ হৈছো আজি মই এনে কাৰ্যকৰণত নালাগে শুনাব মোক শাস্ত্ৰৰ বচন দাদা নালাগে শুনাব মোক সৎ উপদেশ দাদা শুদ্ধ পুষ্য বালক নহয়তো দাদা মুহূৰ্ততে আজ্ঞাবোৰ পালন হয়
শাসনৰ বাকচৰীৰে মোক নোৱাৰিবা ৰাখিব সদায় যেতিয়াই বাকচৰী ছিন্ন হ'ব তেতিয়া কি কৰিবি হিৰিম্বা দাদা তেতিয়া কি কৰিবি হিৰিম্বা তোৰ প্ৰশ্নত উত্তৰ দিব লাগে বুলি মই প্ৰয়োজন বোধ কৰা নাই ক্ষমা কৰা দাদা মোক কৰিছোঁ